Welcome to our channel for free quality education. Number 1 question. বেদনাৰ উল্কা কাব্য সংকলন কোনে ৰচনা কৰিছিল? উত্তৰ হ'ল অম্বিকা গিৰি ৰায় চৌধুৰী। 2 নম্বৰ প্ৰশ্ন হ'ল কেতিয়া ইয়াণ্ডাবু সন্ধি চুক্তি কৰিছিল? উত্তৰ হ'ল 1826 খ্ৰীষ্টাব্দত। 3 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ সংবিধানৰ পিতামহ কোন? উত্তৰ হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ। 4 নম্বৰ প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনীৰ উপনৈ কোন? উত্তৰ হ'ল চম্পাৱতী। 5 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? উত্তৰ হ'ল 2 জন সদস্য। 6 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাত দৌল উৎসৱ ডাঙৰকৈ পালন কৰা হয়? উত্তৰ হ'ল বৰপেটা জিলাত। 7 নম্বৰ প্ৰশ্ন হ'ল বন্দে মাতৰম গীতৰ ৰচক কোন? উত্তৰ হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 8 নম্বৰ প্ৰশ্ন হ'ল ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ল শ্বাহজাহানে নিৰ্মাণ কৰিছিল। 9 নম্বৰ প্ৰশ্ন হ'ল সম্ৰাট জাহাংগীৰৰ প্ৰিয় চৰ্চা কি আছিল? উত্তৰ হ'ল ৰচনা আৰু চিত্ৰ অঁকা। 10 নম্বৰ প্ৰশ্ন হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ হ'ল সুন্দৰৰ আৰাধনা। 11 নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? উত্তৰ হ'ল 3খন। 12 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হ'ল নিৰ্মলা সীতাৰমণ। 13 নম্বৰ প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? উত্তৰ হ'ল 2900 কিলোমিটাৰ। 14 নম্বৰ প্ৰশ্ন হ'ল অসমৰ ৰাজ্যিক জন্তু কি? উত্তৰ হ'ল গড়। 15 নম্বৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? উত্তৰ হ'ল 1942 চনৰ 9 আগষ্টত আৰম্ভ হৈছিল। 16 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত প্ৰকাশিত হোৱা বাতৰি কাকতখনৰ নাম কি? উত্তৰ হ'ল অৰুণোদয়। 17 নম্বৰ প্ৰশ্ন অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ল উলুবাৰীত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ল স্বামী বিবেকানন্দই। 19 নম্বৰ প্ৰশ্ন হ'ল প্ৰথম অসমীয়া চিনেমা কোনখন? উত্তৰ হ'ল জয়মতী আৰু ইয়াক পৰিচালক আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 20 নম্বৰ প্ৰশ্ন মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ হ'ল বৰপেটা জিলাত। 21 নম্বৰ প্ৰশ্ন আত্মসহায়ক গোটৰ জৰিয়তে সবলীকৰণ তলৰ কোনখন আঁচনিৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ল SGSY। 22 নম্বৰ প্ৰশ্ন চাৰিমিনাৰ ক'ত অৱস্থিত? উত্তৰ হ'ল হায়দৰাবাদত। 23 নম্বৰ প্ৰশ্ন স্বাধীনতাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। 24 নম্বৰ প্ৰশ্ন শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? উত্তৰ হ'ল 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল। 25 নম্বৰ প্ৰশ্ন হ'ল এছিয়া মহাদেশত প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ হ'ল 1901 চনত। 26 নম্বৰ প্ৰশ্ন ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ল অসমত। 27 নম্বৰ প্ৰশ্ন চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ হ'ল 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 28 নম্বৰ প্ৰশ্ন অসমৰ কোনখন ঠাইত মৰাপাটৰ কল আছে? উত্তৰ হ'ল শিলঘাটত আছে। 29 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন? উত্তৰ হ'ল আইদেউ সন্দিকৈ। 30 নম্বৰ আৰু অন্তিম প্ৰশ্ন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ হ'ল ল'ৰা বন্ধু। প্ৰশ্নসমূহৰ PDF লাগিলে আমাক কমেণ্ট কৰি জনাব। এণ্ড থেংক ইউ ফৰ ৱাচিং।